আপুনি ডায়েল কৰা নম্বৰটো ব্যস্ত হৈ আছে। আপুনি ডায়েল কৰা নম্বৰটো বৰ্তমান ব্যস্ত হৈ আছে। বুকু বিষাই যায়। কসমছে তোমাৰ বিশ্বাস নহয় এই বিষ। অদৃশ্য এগৰাকী নাৰীৰ শুৱলা কণ্ঠত বুকুত জোৱাৰ উঠে স্মৃতিবোৰৰ। তোমাৰ বাবে এদিন মদ এৰিছিলো, আজি তোমাৰ বাবে পুনৰ মদাহী হম। মই জানো মদ খাই চিগাৰেটৰ ধোঁৱাৰ দৰে উৰুৱাই দিব নোৱাৰো তোমাৰ স্মৃতি। তথাপিও খন্তেকৰ বাবে চিঞৰি চিঞৰি ক'ব পাৰিম, মই তোমাক ভাল পাওঁ, মই তোমাক বহুত ভাল পাওঁ। মাতাল বন্ধুসকলে আহি ক'ব, আৰে ভাই পাহৰি যোৱা তাই মস্ত এটা ধুৰ মদৰ নিচাত কি ওলাই যায়। বন্ধুসকলে ক'লেই বুলি পাহৰিব পাৰিম জানো কলিজাৰ পৰা গুচাব অচিনাকি বিষটো। আজিৰ পৰা কেতিয়াও ফোন নকৰো বুলি পুনৰ ডায়েল তোমাৰ নম্বৰত। আপুনি ডায়েল কৰা নম্বৰটো ব্যস্ত হৈ আছে। আপুনি ডায়েল কৰা নম্বৰটো ব্যস্ত হৈ আছে। কি অদ্ভুত বিষটোৰ কাৰণেই এদিন মদ খাইছিলো আৰু আজি বিষটোৱে মদৰ নিচা ভাঙি পেলালে। সেই একেই নাৰী কণ্ঠ মোবাইলত বাৰে বাৰে বাজি থাকিল। আপুনি ডায়েল কৰা নম্বৰটো ব্যস্ত হৈ আছে।